নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। কাৰণ মোৰ চেনেলটোত ব্লাউজ কাটিঙৰ ভিডিঅ' আৰম্ভণিৰ পৰা একেবাৰে শেষলৈ বুজাই দিম কেনেকৈ কাটিব লাগে, সহজে কেনেকৈ ব্লাউজ এটা চিলাই কৰিব পাৰি বা কাটিব পাৰি। গতিকে আজি মই 34ৰ ব্লাউজ এটা কাটিং কৰি আপোনালোকক দেখুৱাম। এয়া প্ৰথমতে লাইলিনখন এনেকৈ ভাজ হৈ থাকে যিহেতু, সেইকাৰণে অকণমান ইস্ত্ৰি কৰি ল'ব আপোনালোকে। আজি মই আপোনালোকক 34ৰ ব্লাউজ কাটিংটো দেখাম বুলি ভাবিছোঁ। এয়া মই প্ৰথমতে হাতখন কাটি ল'ম। হাতখন কেনেকৈ আপোনালোকে ব্লাউজত কেনেকৈ জোখ ল'ব লৈ কিনে কাটিব তাকে দেখাম। এয়া আপোনালোকে কান্ধৰ পৰা, এইটো যিহেতু 34ৰ মই দেখাই দিছোঁ, 34 চাইজৰ ব্লাউজ হয় এইটো। প্ৰথমতে আপোনালোকে হাতখন এনেকৈ কান্ধৰ পৰা কাষলতিৰ তলৰ পৰা একেবাৰে কান্ধৰ ওপৰলৈ জুখি ল'ব কিমানখিনি হয়। এয়া মোৰ জোখতে 7.5 হৈছে। আপোনালোকে জোখতে যিমানখিনি হয় তাৰ পৰা জোখ লওঁতে 1 ইঞ্চি কমাই দিব আৰু 1 ইঞ্চি কমাই দি কিনে আৰু চিলাইৰ কাৰণে 2 ইঞ্চি বঢ়াই দিব। মই কেনেকৈ জোখ লওঁ আপোনালোকক দেখাই আছোঁ। এয়া চাওক, মোৰ ব্লাউজটো জোখতে 7.5 আছিল, সেইকাৰণে তাৰ পৰা যদি মই 1 ইঞ্চি কমাই দিওঁ তেতিয়াহ'লে 6.5 হ'ব। আৰু এইফালে 2 ইঞ্চি, 6.5ৰ লগত 2 ইঞ্চি যদি চিলাইৰ কাৰণে প্লাছ কৰি দিওঁ তেতিয়াহ'লে 7.5 হ'ব। এতিয়া আমি 7.5 কৰি জুখিম। আৰু এতিয়া আকৌ ব্লাউজটোৰ হাতখনৰ দীঘলটো জুখিম। দীঘলটো আপোনালোকে এনেকৈ জুখি ল'ব। মোৰ জোখতে 9.5 আছে। মোক 9 ৰাখিব দিছে যিহেতু কাষ্টমাৰে, এয়া মই 9 ৰাখিম। হাতখন আপোনালোকক যিমানখিনি ৰাখিব দিয়ে তাৰ লগত আপোনালোকে 1 ইঞ্চি চিলাইৰ কাৰণে প্লাছ কৰি দিব। মোক 9 ৰাখিব দিছিল যিহেতু মই সেইকাৰণে 10 ৰাখিছোঁ। আকৌ এতিয়া ওপৰৰ পৰা 3 ইঞ্চি ডাউন কৰি দিম। এয়া 3 ইঞ্চি ডাউন কৰি দিছোঁ। আৰু আপোনালোকৰ ব্লাউজটো যিমানেই দীঘল নাৰাখে কিয়, হাত চুটি হওক, হাত দীঘল হওক বা 3/4 হওক, যেনেকুৱাই নহওক, আমি কি কৰিব লাগিব, আমি ওপৰৰ পৰা তললৈকে 3 ইঞ্চি ডাউন কৰি দিব। হাতৰ ক্ৰেচটো কেনেকৈ লোৱা হয় তেতিয়া দেখাই দিছোঁ মই। তেতিয়া জোখতে মই 7.5 আছিল, 7.5ৰ পৰা 1 ইঞ্চি মাইনাছ কৰি দিছোঁ, 6.5 হৈছে। আৰু এইটো 2 ইঞ্চি চিলাইৰ কাৰণে দি দিছোঁ। তাৰপিছত ব্লাউজৰ হাতৰ মুঠিটো কিমান আছে জুখি ল'ব। এয়া মোৰ জোখতে 4.5 হৈছে, 4.5 হৈছে। মই 4.5 চিন দিম। এয়া 4.5 চিন দিছোঁ আৰু 2 ইঞ্চি চিলাইৰ কাৰণে ৰাখি দিছোঁ। এতিয়া এইখিনি আপোনালোকে স্কেলেৰে চিধাকৈ আঁচডাল মাৰি দিব, দুডাল আঁচ টানি দিব। তাৰপিছত এনেকৈ 2 ইঞ্চিটো অকণমান তলৰ ফালে ডাউন কৰি দিব। এনেকৈ ডাউন কৰি দিলে পিছফালে যিটো অলপমান ফুলি থকাৰ নিচিনা হয় সেইটো ফুলি নাথাকে। আৰু এইটো যে মই গলটো দিছোঁ, এই গলটো আপোনালোকে সদায় এনেকৈ অকণমান পেপাৰত কাটিং কৰিব, তেতিয়া আপোনালোকৰ ঠিক হৈ যাব। এতিয়া মই লাইলিনখিনিত জুখি দেখাই দিছোঁ। ব্লাউজটোত যিমানখিনি ওলাইছিল 7.5 ওলাইছিল, ইয়াতো মোৰ 7.5 ওলাইছে। এয়া চাওক, 7.5 ওলাইছে মোৰ। এনেকৈ কাটিব, চাব হাতখন আপোনাৰ পাৰফেক্ট হ'ব। এতিয়া মই হাতখন এনেকৈ কাটি লওঁ। এয়া হাতখন মোৰ কটা হৈ গ'ল। এতিয়া হাত দুখনৰ ফ্ৰণ্টৰ পাৰ্ট দুটা এনেকৈ অকণমান কাটি দিব, মই ভিডিঅ'টোত দেখুৱাৰ ধৰণে। বেক পাৰ্টটো কাটি নিদিব। দুটা এনেকৈ ভাঁজ কৰা হৈছেনে 4টা, তাৰে 2টা পাৰ্ট এনেকৈ কাটি দিব অকণমান। এই দুটা ফ্ৰণ্টৰ পাৰ্ট হয় আৰু এই দুটা বেক পাৰ্ট হয়। ব্লাউজৰ হাতখন কেনেকৈ সহজে কাটিব পাৰি আজি তাকে দেখালোঁ। নেক্সট ভিডিঅ'টোত ফ্ৰণ্ট পাৰ্ট আৰু বেক পাৰ্টৰ ভিডিঅ' লৈ আহিম। আজিলৈ এইখিনিয়ে, ধন্যবাদ।